পালোহেঁতেন আৰু আমি মিলি যদি এতিয়া ঠিক কৰি থৈ নাযাওঁ অহা জেনেৰেশ্যনে কষ্ট পাব লাগিব। আজি স্কুল বনাব লাগে আমি বনাব লাগিব, কলেজ বনাব লাগে আমি বনাব লাগিব, ৰাস্তা বনাব লাগে, গৰাখহনীয়া ইকনমিক ডেভেলপমেণ্ট হ'ব লাগে, পিচ কৰিব লাগে, এভৰিথিং আমি কৰিব লাগিব। ইমান ডাঙৰ বিটিআৰ অঞ্চল 35 লাখ পপুলেশ্যনৰ ইয়াত এটা প্ৰফেশ্যনেল ইনষ্টিটিউশ্যন নাই, টেকনিকেল ইনষ্টিটিউশ্যন এটা মাত্ৰ আছে, দুটা কোকৰাঝাৰত দুটা হ'ল, এইখিনিয়ে আছে আৰু বেলেগ নাই। সো এইবিলাক আমি কাম কৰিব লাগিব। আমি ডাঙৰ কৰিব নোৱাৰোঁ, সৰুটো কৰিব পাৰোঁ। এই কামবিলাক কৰিবৰ কাৰণে আমাক এটা টিম লাগে। এই টিমটো আপোনালোকে হ'ব পাৰে। আৰু ইউথবিলাকে সব কাম কৰে, ডিফেন্স ইউথ, কালচাৰ ইউথ, স্পৰ্টছ ইউথ, হয়নে? কৰ্পৰেটত আজি ইয়ংবিলাকে কাম কৰে, মানে MBA MBA পাছ কৰি পেলাই ইঞ্জিনিয়াৰসকল ইউথ হয়, সব ইউথৰ হাততে। আৰু ইণ্ডিয়া ইজ এ ইয়ং কাণ্ট্ৰি। তাক আমি পিছ পৰি থাকিম যদি বেলেগ মানুহবিলাকে কৰাৰ নিচিনা কামটো আমি নকৰোঁ। একবাৰ হাৰিয়ানাৰ এজন যুৱকে টুইট কৰিছিলে, যেতিয়া কাশ্মীৰত শিল মাৰি আছিলে, কাশ্মীৰত একবাৰ শিল মাৰা কিবা শিৱ খেৰা, যি মানুহজনে ইউ কেন উইন বুলি কিতাপ এখন লিখিছে, পৃথিৱীত মিলিয়নছ এণ্ড মিলিয়নছ বিক্ৰী হৈছে তেখেতৰ কিতাপটো, বহুত পপুলাৰ মানুহ শিৱ খেৰা। তেখেতে এটা কথা কৈছে, নতুন জেনেৰেশ্যনৰ ডাঙৰ এটা গুণটো হৈছে ভাল গুণ, কি নতুন জেনেৰেশ্যনে সদায় নতুন বিচাৰে। गोदान जेनेरेशना सानफ्रोमबो गोदान जिनिसखौ नागिरो। जोंहा गोजामफोरा रायोना, मा सानफ्रोमबो गोदान गोदान नागिरो। दाख्लै ओरै मबाइल बायलायबाय, दिनै ओरै मबाइल नांगौ। दाख्लै ओरैबायदि घरि गानदोंमोन, दिनै ओरै घरि नांगौ। दाख्लै ओरैबायदि गस्ला गानदोंमोन, ओरैबायदि गस्ला नांगौ। निउ इनभेनसन, इनोभेशन, गोदान गोदान बरनबाय थायो। ইয়াৰ ফলত কি হৈছে, मार्केटটো केতিয়াও मरि जोआ नाय, बाजारा थैयाखै, बाजारा सोलिगासिनो दङ। ओंखायनो दानि समाजखौ एसे मार्केट ड्रिभेनबो होनना बुङो। हाथार बाजारजों सालायजाग्रा समाज, खोब मेटेरियलिस्टिक होननानै बुङो। जोङो माबा मोनसे मोनाबा माबा मोनसे होनो नागिरा, मावनो नागिरा। दा नैबे समाव जोंनि जेनेरेशना बबे लामाजों थांगोन? जों आगोलनि आबै आबौनि खोथाजों थांगोन ना जों दानि गोदान ट्रेन्ड, दानि गोदान अर्डारखौ जों एक्सेप्ट खालामगोन? আমি আগল ট্ৰেডিশনেল ওয়েত সমাজ ডেভেলপমেন্টৰ কাম কৰি থাকিম না নতুন ট্ৰেন্ডবিলাক আমি একসেপ্ট কৰিম? তুমি দুখীয়াৰ ল'ৰা, মই গৰীবৰ ল'ৰা, মোৰ ডিগ্ৰী নাই, মোৰ পঢ়িব পোৱা নাই, মোৰ পইচা নাই, মোৰ পকেটত কোনো টকা নাই, বিজনেছ কৰিবলৈ একো নাই, মই কি কৰিবলৈ খাম, কি কৰি খাম? সুইচাইডৰ ৰেট বহুত বেছি হৈ আছে, বিৰাট সুইচাইড যাদে, বহুত বেছি সুইচাইড হৈ আছে। কিন্তু এইটোতো এটা সলিউশন নহয়। আমাক মা দেউতাই জন্ম পোৱাৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, আমিতো ভাবি নাচাওঁ কোনোবা দিনা। কালি ৰাতিপুৱা অকলে 5 মিনিট, একদম এলং 5 মিনিট, একো কথা নাপাতাকে মনে মনে সাইলেণ্ট জাগাত যাই পেলাই নিজৰ হাৰ্টক শুনাচোন, নিজৰ হাৰ্টে কি কয়, মই কেনেকৈ ডাঙৰ দীঘল হৈছোঁ। অলপ সময়ৰ কাৰণে পিছফালে চোৱাচোন, ভাবি পেলাই। মই কেঁচুৱা আছিলোঁ, মা দেউতাই মোক ডাঙৰ কৰিছিলে, ঔষধ খুৱাইছিলে, মই কান্দি আছিলোঁ জ্বৰ হওঁতে, টোপনি বৰ যোৱা নাছিলে, মায়ে বিৰাট কষ্ট কৰি ডাঙৰ কৰিছে, ভাত খাব পোৱা নাছিলে, নিজে ভাত নাখাকে মোক খুৱাইছে। এই গোটেই কথাখিনি ভাবি চাওকচোন। এতিয়া আমি আজি আমাৰ ওপৰত সমাজখন নিৰ্ভৰ কৰিছে, মোৰ ওপৰত মোৰ পৰিয়ালটো নিৰ্ভৰ কৰিছে। তো আমাৰ মিছন ভিজন আছেনে নাই? সকলোৰে সপোন আছেনে নাই? আব্দুল কালামে কৈছে সকলোৰে সপোন থাকিব লাগে, বৈহাব সিমাং থানাংগন। আৰু এই সপোনটো এইটো নহয় যিটো নেকি তুমি একদম লাল কাল টোপনি ডিপ শ্লিপত দেখা পোৱা সপোন, মই বোলে আকাশত উৰি আছোঁ, মোৰ তাত বোলে বহুত পইচা আহিছে, হয়নে? মই বোলে একদম তেণ্ডুলকাৰৰ লগত ক্ৰিকেট খেলি আছোঁ, এইটো সপোন নহয়। সপোন এইটো যিটো নেকি তোমাক টোপনি যাবলৈ নিদিয়ে। সিমাঙা বেছে যাই নोंखौ उन्दुनो होआ। उन्दुनो होयै सिमाङा मा बेलाय? টোপনি মাৰিব নোৱাৰা সপোন কি এইটো? আমাকতো মানুহবিলাকে কয়, সেই ভালকে টোপনি মাৰিবি দেই, নহ'লে অসুখ হয়, বেমাৰ হয়, হা, ভালকে টোপনি মাৰিবি, এনেকৈ কয়। কিন্তু পৃথিৱীত ছাকচেছফুল মানুহবিলাকে যিবিলাক বহুত কাম কৰে,
এই মানুহবিলাকে বহুত কম শুয়ে আৰু ইহঁতে বিফৰ টাইম মৰাও নাই যিখিনি টাইম ঈশ্বৰে দিছে ভগৱানে দিছে এইখিনি জীয়াইও আছে বুজিছেনে তো সেইকাৰণে আজিৰ সময়ত প্ৰত্যেকজনৰে এটা এটা ড্ৰিম থাকিব লাগে বুজিছেনে সপোন থাকিব লাগে সিমাं নুনাंगोन যে आं मायबा मोनसे खालामगोन प्रत्येकटा ब्रेन इज द न्यू ब्रेन इन द आर्ट सबरो ब्रेन तो नतुन ब्रेन তুমি মহাত্মা গান্ধী নহয় কিন্তু তুমিও মহাত্মা গান্ধীৰ নিচিনা কাম কৰিব পাৰা ইচ্ছা কৰিলে তুমি আব্দুল কালাম নহয় কিন্তু ইচ্ছা কৰিলে তুমিও আব্দুল কালামৰ নিচিনা কাম কৰিব পাৰিবা তুমি সক্ৰেটিছ নহয় কিন্তু তুমিও ইচ্ছা কৰিলে সক্ৰেটিছৰ নিচিনা কাম কৰিব পাৰিবা